হাই গাইজ, কি খবৰ? আজি আমি আহিছোঁ বগামাটি, প্ৰকৃতিৰ ৰাণী বুলি কয় বগামাটি। আমি বহুত কেইজন আছোঁ। 1 নম্বৰ চিনাকি কৰি দিছোঁ আমাৰ দাদা, হাই এটা দিব। আমাৰ নৱ ভাইটি এতিয়া এই জলকীয়া পিঁয়াজ কাটি আছে, আমাৰ ভাত বনাই আছে, মাংস বনাম। আমাৰ আছে মিন্ময় দা, হাই। আমাৰ আটাইতকৈ হিৰো ধন্দা ছুপাৰষ্টাৰ চাডেনলি হোৱা প্লেনিং এই কাপোৰ চেঞ্জ কৰিব লৈছোঁ এতিয়া পানীত নামিম এতিয়া লাহেকৈ। ভিডিঅ'টো শেষলৈ চাব, ভাল লাগিব। আমাৰ আইটেম এয়া ভাত বনি আছে, এয়া আমাৰ মাংস, আমাৰ মিন্ময় দাই ৰেডি কৰি আছে বাৰু। অকণমান পৰিৱেশটো দেখুৱাইছোঁ গাইজ, চাব। এইটো বগামাটিৰ নদী, পানীৰ সোঁত যথেষ্ট চাব পাৰে। আশে পাশে মানুহ আহিছে, যথেষ্টখিনি আহি আছে। এক সুন্দৰ পৰিৱেশ। অলপ পিছতে আমি পানীত নামিম। আছে ইয়াত দেখিছে, যথেষ্ট মানুহ আছে। শেষলৈ চাই থাকিব গাইজ, আৰু কমেণ্ট কৰি জনাব ঠাইডোখৰ। গাইজ পূৰা ঘামি গৈছোঁ, কাম কৰি আছোঁ যিহেতু। আমি মাংস বনিয়ে আছোঁ, মই দেখুৱাই আছোঁ মাংস। খালা দে ভগৱানে গাইজ এয়া মাংস বনাই আছোঁ, মোক দেখাব। মাংস বনাই আছোঁ, ব্ৰইলাৰ বৰ্তমান, অলপ পিছত গাহৰি বনাম। চিকেন বনাইছোঁ গাইজ, অলপ পিছত পৰ্ক বনাম। তো চাই থাকিব গাইজ ভিডিঅ'টো। আছোঁ আৰু হ'ব আৰু এইটো ব্ৰইলাৰটো অলপ সময় পিছতে হ'ব। কেনে লাগিছে ক'ব। এইটো হ'ল চিকেন বনালোঁ অলপ আগতে। কালাৰ কেনে হৈছে জনাবচোন গাইজ, মই নিজে বনাইছোঁ। সময়ৰ পিছতে আমি ভাত খাম বাৰু। এতিয়া অকণমান নৈখনৰ নৈসৰ্গিক পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম। কেমেৰা কোৱালিটি বিশেষ ভাল নহয় বাৰু, অকণমান লৰিব পাৰে। এয়া নৈখনৰ পৰিৱেশ, পুৱা পাহাৰ, মই দেখুৱাই আছোঁ বেক কেমেৰাৰে। প্ৰকৃতিৰ ৰাণী বগামাটিৰ পৰিৱেশ। আৰু আপোনালোকে যদি আহিব বিচাৰে, ইয়াৰ জেগাডোখৰ হৈছে তামুলপুৰ জিলাৰ বগামাটি। আপোনালোকে গুগল মেপ চাৰ্চ কৰিলে পাই যাব। ধুনীয়া পৰিৱেশ। এতিয়া গৰমৰ ছিজনত অকণমান গা ধোৱা বা প্ৰকৃতিৰ নিঃশব্দতাৰ মাজত যদি অকণমান সময় কটাব বিচাৰে বা অৱসৰ বিনোদন কৰিব বিচাৰে, এনেহেন ঠাইত আপোনালোকে আহিব পাৰে। আৰু এটা কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ, নৱেম্বৰ ডিচেম্বৰ মাহত ইয়াত পৰ্যটকৰ ভিৰ হয়, যিহেতু পৰ্যটনথলী, গতিকে ইয়াত ভিৰ হোৱাটো স্বাভাৱিক। যদি আহিব বিচাৰে এনেকুৱা সময়তে আহক আপোনালোকেও। খুব আকৰ্ষণীয় হৈছে বগৰী গছ, আটাইতকৈ বগৰী গছ ইয়াতে আছে। প্ৰায় 1000 জোপাতকৈও অধিক বগৰী গছ পাব। যেতিয়া আপোনালোকে নৱেম্বৰ ডিচেম্বৰ মাহত আহিব সৰস্বতী পূজাৰ সময়ত, তেতিয়া ইয়াত বগৰী, বিভিন্ন ধৰণৰ বগৰী খাব পাৰে। গাইজ আহক আমি নৈখনলৈকে নামিম। গাইজ বহুত কাৰেণ্ট আছে পানীত, বহুত কাৰেণ্ট। নামিব নোৱাৰা, বহুত দূৰলৈকে যাম বুলি ভাবিছিলোঁ যদিও নোৱাৰোঁ আৰু।
তো মই যদি কেনেবাকৈ উঠি যাওঁ ধন্দা আৰু আমাৰ পেটলা এটা বাচাব মোক বাপা অ' বা What's to? মাক কচম বহুত কাৰেণ্ট আছে মই ইফালে অলপ দেখাই দি আছোঁ ভাইটি এতিয়া আপোনালোকে দেখা পাইছে পুৱা পাহাৰৰ পৰা নামি আহিছে ভূটানৰ পৰা বৈ অহা এখন নৈ নামটো হয়তো মেবি পলসী নৈ হ'ব চাগে মোৰ যদি ভুল হোৱা নাই নামটো মই নাজানো ইয়াত মানে শিলৰ মাজে মাজে পানীখিনি বৈ আহে সেইকাৰণে বহুত কাৰেণ্ট আছে মই নামিম বুলি ভাবিছিলোঁ যদিও ভালকৈ নামিব পৰা নাই ভয় লাগিছে মানে ইমান কাৰেণ্ট আছে কেনেবাকৈ চুগীতে হৈ যাওঁ নেকি সেয়াই আৰু তো গাইজ যদি আপোনালোকে আহিম বুলি ভাবিছে আহিব পাৰে মই জেগাডোখৰ নাম কৈছোঁ বগামাটি গুগল মেপত চাৰ্চ কৰিলে পাব অসমৰ বিভিন্ন স্থানৰ পৰা পৰ্যটনকাৰী ইয়াতে আহে আপোনালোকেও আহিব পাৰে তো ভিডিঅ'টো ইমানতে এৰিছোঁ তো যদি ভাল লাগিছে এটা লাইক কমেণ্ট লগতে পেজটো ফ'ল' কৰি দিব বাই বাই